হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা, ভালে থাকা আৰু হাঁহি থাকা আৰু দাঁত দেখাই থাকা। মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ৰোষ্ট ভিডিঅ'লৈ। আৰু এইটো মাথো ৰোষ্ট চেনেল, ত' ইয়াত খালি ভিডিঅ' পাব ৰোষ্ট, মানে ধেমালি, হাঁহি ধেমালি। আৰু ইয়াত কাকো পাৰ্চনেল এটেক কৰা নহয়, কোনে গাত বেয়াকৈ পাতি নল'ব। তো আজি আমি কথা পাতিম কাৰ ওপৰত, আগত ভিডিঅ'টো অলপমান চাই লোৱা, তাৰপিছত বাকীখিনি থুকন দিম। আজি ভালকে থুকন দিম কেলা। তো এইজনে আছিলে মহাপুৰুষ নে কেলা মহামহিলা, চেট একো বালেই ধৰিব নোৱাৰি, একোৱেই ধৰিব নোৱাৰি। ঠিক আছে, চ' তাৰ ওপৰতে কথা পাতিম। ইয়াৰ নামটো হৈছে ৰূপজ্যোতি এক্স। সি আজিলৈকে কাৰো লগত কৰি পোৱা নাই কোনোদিনাখনে ছেক্স। একদম সঁচা কথা, এইটো কাৰো লগত কৰি পোৱা নাই, কাৰণ মালটো নায়েই চাগে। থাকিলেতো এইবোৰ বাদ দি এইবোৰ নিপিন্ধিলেহেঁতেন, হয় নে নহয়? কি কয় বন্ধুসকল? আৰু মালটো যদি আছে, কোনোবাই মোক কমেণ্ট কৰি জনাব বুলি আশা কৰি আছোঁ। অ'কে, আশা মই কৰি আছোঁ। তো বাকী আৰু নেক্সট ভিডিঅ'টো চাওঁ, ভালকৈ অলপমান থুকন দি দিওঁ নে কি কয়? বলক। আজি হেনো তাই নসাজে নিজকে চাব, উপায়টো নাই ন কেলা, নিজকেই চাব লাগিব। তই তোক কেলা কোনে চাব? তোক আমি বুলিহে চাই আছোঁ কেলা, তোক গম পাইছ না? চাই পালোঁ তোক ৰ'ষ্ট কৰি আছোঁ, এইটো কাৰণে তই বেয়া নাপাবি। ৰ'ষ্ট কৰাৰ কাৰণে, তই ৰ'ষ্ট কৰা কাম কৰিছোঁ, সেইকাৰণে ৰ'ষ্টটো কৰি আছোঁ আৰু ভালকৈ থুকনটো দি দিছোঁ নে কি কোৱা বন্ধুসকল? আৰু এইখিনিয়ে নহয়, আৰু আছে পিছে মজা और है, क्योंकि दाल का मजा नीचे होती है ना। এটা প্ৰশ্ন সুধিম, উত্তৰটো সঁচা দিবা বুলি ভাবো। কোৱা। পিংকিক এৰিব পাৰিবা? নোৱাৰো। মোক এৰিব পাৰিবা? নাজানো। ঠিক আছে। গুড কুৱেশ্যন, বঢ়িয়া কুৱেশ্যন কৈছা। পিংকিক এৰিব পাৰিবা? না বাবা না, মই তোৰ কাৰণে মই পিংকিক এৰিব নোৱাৰোঁ, কাৰণ পিংক কালাৰটো হৈছে মোৰ ফেভৰেট, আৰু পিংকি নামটো মই ভাল পাওঁ। চ' পিংকিকো মই ভাল পাওঁ। চ' পিংকি মোৰ লাইফ পাৰ্টনাৰ। ইয়াৰ মই কেনে ক'বলৈ ভাষা নাই। চ' সেইকাৰণে মই পিংকিক এৰিব নোৱাৰোঁ। লাগিলে মই তোক এৰি দিম আজিৰ পৰা মই তোমাক সেই কেলা বেকআপ যা। তই আহোমৰে ল'ৰা, মই কছাৰী ছোৱালী, হ'ব লাগিব তই আনৰে বোৱাৰী। কেনেকে হবি কেলা, তই কেনেকে হবি? প্ৰথম নিশাইতে তোক বাহনিৰে খেদিব, তোক গম পাইছ ন? তই কোনোদিনাখন বোৱাৰী হ'ব নোৱাৰ। ইয়ে মেৰা বদুৱা হে। কিউকি ওপৰৰ শ্ব'ৰুমটো থাকিলে নহ'ব কেলা, নিচৰ গোডাউনটো থাকিব লাগিব। তলৰ ফালে গোডাউনটো আছে জানো? তোৰ শ্ব'ৰুমটো আছে, লুকটো আছে, কিন্তু গোদামটো নাই কেলা, গম পাইছে বন্ধুসকল? গোদামেই নাই, মাল ষ্টক ক'ত কৰিম? তো আজিলৈ কি আছিলে? ৰূপজ্যোতি এক্স। এই ৰূপজ্যোতি এক্সে হৈ থাকা তুমি সদায়। তোমাক আৰু ফালন দিব আৰু থুকন দিব নিবিচাৰোঁ। মই তোমাক থুকন নিদিওঁ। বাৰু যিয়ে নহওক, ইমান সময় চাই আছা, মই দেখাই আছোঁ আৰু মই কৈ আছোঁ, তোমালোকে শুনি আছা, বাছ ভাল কথা। যদিহে চেনেলটো ভাল লাগে, মোৰ ভিডিঅ'বিলাক চাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো এইটো এটা মনোৰঞ্জনৰ চেনেল হয়। তো ৰোষ্ট মানে এটা মই মনোৰঞ্জন বুলি ভাবি লওঁ। তো ইয়াত কাকো পাৰ্চনেল এটেক কৰা নহয়। চ' সেইটো কাৰণে। আৰু নেক্সট লেভেলৰ মানে এজন আছে, ৰবট বুলিয়ে ক'ম নে কেলা, জম্বি বুলিয়ে ক'ম, চেট। ইয়াক কেলা এবাৰ চাওঁ আহকচোন। এইটো কোন বাল নাম চাম নাজানো, ইয়াৰ নাম ক'বও নিবিচাৰোঁ। নিজেই চাই লওকচোন কেলা, কি ছিষ্টেমবিলাক তাৰ। শহুৰৰে চোতালতে তোৰ দৰে বান্দৰে নাচি থাকে কেলা। নাচি চাচা নাই কেলা, বান্দৰটো কেলা, বান্দৰ বুলি ক'লে বান্দৰে লাজ পাই যাব। ইয়াক কেলা ৰবট বুলিও ক'ব নোৱাৰি কেলা, ৰবটৰো বহুত দাম আছে। চেট ৰাণমণ্ডলৰ ভাৰুৱা হয় কেলা, ৰাণমণ্ডলৰ ভাৰুৱা হয় নে কিবা? যিয়ে নহওক বন্ধু, তোমাকেই কৈ আছা, তুমি ভালকৈ চাবা। যদি ভাল লাগিছে কমেণ্টত তুমিও কৰি দিবা আৰু। ঠিক আছে বন্ধুসকল, ইয়াক কেলা মই জম্বি বুলি ক'ম।
না কেলা এই ৰবট বুলিয়ে কওঁ অকণমান দামতে উঠাই দিওঁ নে কি কয় বন্ধুসকল এই ৰবটটোৰ ডান্স কেইটামান আৰু আছে বল চালো এতিয়া কুকুৰে নাচি আছে শহুৰৰে চোতালতে বান্দৰে নাচি আছে এইটো বাদ দিয়ক আৰু নেক্সটটো চাওক জুৱাই আহিছে বুলি ধৰণৰ ডেন্স যদি মাৰি মাৰি তো শহুৰৰ ঘৰৰ চোতালত গৈ এনেকৈ যদি নাচি থাক ন শহুৰে কি ক'ব জানো জুৱাই আহিছে বুলি ঐ অমুকৰ মাইক কেলা বাহনীডাল লৈ ইয়াক সোমোৱাই দে কেলা ইয়াক সোমোৱাই দে বাহনীৰে খেদিব তোক গম পাইছ নাই কেনে এইবিলাক ডান্স কৰা বাদ দে উল্টা পুল্টা ডান্স কৰা বাদ দে আৰু বোলে কেইটামান ডান্স কৰিছ তই মই তাকে চাম আৰু মৰমত মাতিছো তোমাক জানে কেলা মৰমত এনেকে মাতে যেনে বান্দৰ বন্ধুসকল তোমালোকে ক'বা বান্দৰ কেঁকুৰা চিনি পোৱা নাই বান্দৰ কেঁকুৰা যে এটা আছে মানে লাগিলে তেনেকৈ খজুৱাই থাকে ন এনেকুৱাই লাগি আছে ইয়াক মানে কেলা শহুৰৰ ঘৰৰ চোতালত গৈ তই এনেকৈ নাচ আকৌ জানমণিক বুলি কেলা মৰমত এনেকৈ যদি মাত কেনেকৈ হ'ব কচোন বাকীখিনি তই নাচি থাকোঁতে দিন যাব কোনোবা সেইফালে থাপ্পা দি গুচি যাব গম পাই যাবি কেলা তো বন্ধু বান্ধৱীসকল ইমান সময় ভিডিঅ'টো ধেমালি কৰি গ'লোঁ হাঁহি গ'লোঁ আৰু হহাই গ'লোঁ তো তাকো কোনো নিজে গাত খানি নল'ব কোনোৱে নিজৰ গাত পাতি নল'ব এই ভিডিঅ'টো জাষ্ট অলপ মনোৰঞ্জন আপোনালোকৰ কাৰণে ঠিক আছে তো মোৰ যোৱা ভিডিঅ'টো ভাল লাইক কমেণ্ট ভিউজবিলাক ভাল আহিছে চব মোৰ ভাল লাগিছে সেইটো কাৰণে ৰিপিট এটা ভিডিঅ' বনাই দিলোঁ তো কোনেও বেয়াকৈ গাত পাতি নল'ব ঠিক আছে তো পুনৰ এবাৰ বিদায় মাগিছোঁ আপোনালোকৰ মাজৰ পৰা আৰু কিছুদিনৰ বাবে কিছুদিন নহয় 3-4 দিনৰ ভিতৰত এইটো আপোনালোকে 1K কমপ্লিট কৰি দিয়ক আৰু নেক্সট ভিডিঅ'টো আহিব हर किसी की गांड में उंगली करके सूंघने वाली जो रोस्टर होता है ना उसी का ऊपर में वीडियो बनाऊंगी मैं ठीक है तो आप लोग वेट कीजिए मैं नेक्स्ट वीडियो लेके आएगा ठीक है मैं नेक्स्ट वीडियो तो लै मैं रोस्टर অসমৰ কেইজনমান জানি মানি रोस्टाৰৰ ওপৰত ইয়াৰ নেক্সট ভিডিঅ'টো আহিব চাবলৈ একেবাৰে নাপাহৰিব তো আজিৰ কাৰণে